আগতে যিটো ঘটনা হৈ গ'ল ইয়াক লৈ পেলাই আজি ইয়াত তিনিজন এডিজিপি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত মানে আহিবলৈ দিছে আৰু আমি ইয়াত চৰকাৰৰ পৰা আছোঁ NDP পিৰ পৰা আছে NDP S আৰু NDP Rৰো লিডাৰবিলাক ইয়াত আছে আৰু কেনেকৈ মানে ইয়াত পিছ আমি অটুট ৰাখিব পাৰোঁ শান্তি ইয়াৰ ওপৰত আলোচনা হৈছে মূল কথাটো হৈছে যিটো ঘটনা হৈ গ'ল ইয়াৰ ওপৰত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনকুৱাৰী দিছে আৰু সেই ইনকুৱাৰীৰ এটা ৰিজাল্ট ওলাব আৰু ইয়াৰ পিছতে একশ্যন হ'ব এই কথাটো তেখেতসকলে আমাক ক্লিয়াৰলি জনাইছে ইয়াত যদি কোনোবাই ভুল কৰিছে ইয়াত এক্সকিউজ কৰাৰ কোনো কথা নাই তো সেইটো স্পষ্ট কৰি দিছে আৰু আমি কৈছোঁ যে আজি নতুন নতুন যিবিলাক হাথিয়াৰ লৈ পেলাই সংগঠন ওলাই আছে আমি সেইটোতো সমৰ্থন কৰিব নোৱাৰোঁ আমি যোৱা 30-40 বছৰত তেনেকুৱা পৰিৱেশৰ কাৰণে যিমান পাইছোঁ ইয়াতকৈ অধিক হেৰাইছোঁ গতিকে আমি পুনৰ তেনেকুৱা এটা ৰক্তাক্ত পৰিৱেশ কোনো কাৰণত নিবিচাৰোঁ কোনো এজন যুৱক যাক মা দেউতাবিলাকে ইমান লালন পালন কৰি ডাঙৰ কৰে সেই ল'ৰাবিলাকৰ তেনেকুৱা অকাল মৃত্যু হোৱাটো আমি নিবিচাৰোঁ আৰু অধিকাৰৰ যিটো সংগ্ৰাম ইয়াৰ নামত যিটো এটা ডাঙৰ এটা ৰাজনীতি চলে মাজে মাজে সেইবিলাকো আমি এতিয়া চিন্তা কৰাৰ সময় আহিছে তো সেইকাৰণে আজি সামূহিকভাৱে মানে বড়োলেণ্ড অঞ্চলটো শান্তি কৰি ৰখাৰ কাৰণে আমি সকলো কাম কৰিব লাগিব আমাৰ এতিয়া NDPৰ লগত AFCৰ লগত যিটো চুক্তি হৈ গ'ল শান্তি চুক্তি ইয়াৰ পিছত ৰিক্ৰুইটমেণ্টৰ কাম চলি আছে ৰিহেবিলিটেশ্যনৰ কাম চলি আছে কেছ উইথড্ৰৰ কাম চলি আছে ইভেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আমাৰ কনভিক্টেড আছিলে তেখেতসকলকো কোনোবা এটা কায়দাৰে বা কোনোবা এটা পথেৰে এটা আইনৰ কিবা এটা তেনেকুৱা ব্যৱস্থা আছে নেকি যাৰ দ্বাৰা তেখেতসকলৰ যিটো শাস্তি এইটো ৰিলেক্স কৰি দিব পাৰে তেনেকুৱাও কথা চিন্তা কৰি আছে তো সকলো পজিটিভ এটা দিশত গৈ আছিলে কিন্তু ৰিচেণ্টলি যিবিলাক ডেভেলপমেণ্ট হৈ আছে সেইটো আমাৰ সমাজৰ কাৰণে ভাল নহয় তো সেইকাৰণে মই আজি বিশেষকৈ ULBত যিটো নতুন নাম লৈ ল'ৰাবিলাক মানে আজি এগেইন এটা অস্ত্ৰ লৈ ওলাব বিচাৰিছে মই তেখেতসকলক মানে আহ্বান কৰিছোঁ তেখেতসকলে অতি শীঘ্ৰে এইটো বন্ধ কৰিব লাগে কিবা এটা সমস্যা আছে এইটো আলোচনা কৰিব লাগে কিন্তু আমিতো দেখা নাই কি কিবা এটা সমস্যা আছে কাৰণ BTR ৰেকৰ্ড হৈ গ'ল তো এতিয়া যিটো ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা ওলাব লাগে যিটো কৈছে সেইটো হ'ল এটা জুডিচিয়াৰী মেটাৰ চ' জুডিচিয়াৰী মেটাৰটো তথাপিতো এতিয়া ভাৰত চৰকাৰ অসম চৰকাৰ তেখেতৰ কাৰণে কাম কৰি আছে আমি ভাবোঁ এটা পজিটিভ ৰিজাল্ট আহিব কিন্তু ইয়াৰ আগতে যদি ইমান ভাইলেঞ্চ কৰি থাকে ইমান এইবিলাক ধমকি দিয়া এইবিলাক যদি ভাবুকি দিয়া এইবিলাক যদি চলি থাকে এইটো আমাক এতিয়াও এইটো ছাপোৰ্ট নকৰিব সেইকাৰণে মই সেইটো আহ্বান কৰিছোঁ আৰু যোৱাকালি PWD অফিচত আহি যিটো তাণ্ডৱ দেখালে এইবিলাক বন্ধ কৰিব লাগে আমি সেইবিলাক ভাল নাপাওঁ আমি ইয়াত দাদাগিৰি যিটো আছে সেইটো কোনোদিন আমাৰ বড়োলেণ্ড চৰকাৰে কাকো এইটো এৰি দিয়া নহ'ব না অসম চৰকাৰে তেনেকুৱা দাদাগিৰি কৰিব দিব এই ভাল সমাজৰ মাজত ভালকৈ থাকিব লাগে শান্তি প্ৰক্ৰিয়াত আহিছে ভালকৈ চলিব লাগে সেইটোৱে আমি বিচাৰোঁ গতিকে বড়োলেণ্ডত আমি পুনৰ ৰক্তাক্ত হওক হিংসাত্মক হওক কোনোবা নিৰাপত্তাহীনতা হওক এইটো কোনো কাৰণত আমি নিবিচাৰোঁ সেইকাৰণে অসম চৰকাৰকো আমি আহ্বান কৰিছোঁ আৰু ইয়াত যিখিনি গ্ৰুপছ আছে চবকো আহ্বান কৰিছোঁ যে ইয়াত মানে শান্তিৰ কাৰণে আমি চবে কাম কৰিব লাগিব আৰু আমি ইয়াত শান্তি ৰাখিব লাগিব শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মৰ বহু সংখ্যক লোকে দেখিবলৈ পোৱা গৈছে যে সামাজিক মাধ্যম যোগে উগ্ৰপন্থী সংগঠনক সমৰ্থন জনাই হিংসাত্মক কাৰ্যকলাপক উদগনি দিয়া পৰিলক্ষিত হৈছে সেইটোৱে আমাৰ কাৰণে এতিয়া আনফৰ্চুনেট যি সময়ত আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কথা চিন্তা কৰিব লাগিছিলে গুণগত শিক্ষা লোৱাৰ কথা চিন্তা কৰিব লাগিছিলে সকলো দিশত আগবাঢ়ি যোৱাৰ কথা আমি সকলো ভাবিব লাগিছিলে সেইখিনি সময়ত যে মানে ভাইলেঞ্চটো যে মানে এনকাৰেজ কৰা বিভিন্ন কথাবিলাক সেইটোৱে আমাক সমাজক মানে ধ্বংস কৰিব কাৰণ ভাইলেঞ্চে কেতিয়াও সমাজ গঢ়িব নোৱাৰে ভাইলেঞ্চটো সমাজ ধ্বংসই হয় সেইকাৰণে এটা সময়ত ময়ো যে এই নিখিল বড়ো ছাত্ৰ সন্থাত থাকোঁতে আমি ইলিগেল ৱেপন এণ্ড ভাইলেঞ্চ ফ্ৰী ছ'চাইটি গঢ়াৰ এটা কথা কৈছিলোঁ আজি বিশ্বত এই ভাইলেঞ্চবিলাক যিটো হৈ আছে আৰ্মছৰ কাৰণে সেইবিলাক যদি বন্ধ কৰিব নোৱাৰে সেই জনগোষ্ঠীবিলাক কেতিয়াও আগুৱাই যাব নোৱাৰিব আজি শান্তি চুক্তি হোৱাৰ পিছত বড়োলেণ্ডত বহুতখিনি ইনভেষ্টমেণ্ট আহিব বিচাৰিছে বহুতখিনি সংস্থাবিলাক কাম কৰিবলৈ আহিব বিচাৰিছে বহুতখিনি আমাৰ শিক্ষাৰ দিশত স্কিল ডেভেলপমেণ্ট দিশত বহুত গ্ৰুপবিলাক আহি আমাক ছাপোৰ্ট কৰিব বিচাৰিছে আৰু এনেকুৱা সময়ত যদি কোনোবা তেনেকুৱা ভাইলেঞ্চ কৰিব বিচাৰে বোমা দিব বিচাৰে এইটোতো সাংঘাতিকভাৱে মানে এটা ডাঙৰ এটা ভুল কথা চ' সেইটো আমি কেতিয়াও লাই দিব নোৱাৰোঁ বা এনকাৰেজ কৰিব নোৱাৰোঁ মই সকলো যুৱকক কৈছোঁ যে আপোনালোকে নিজৰ যিটো কেৰিয়াৰ গঢ়াত গুৰুত্ব দিয়ক
সমাজটো ময়ো ভাল পাওঁ, আপুনিও ভাল পায়, জাতিটো চবেই ভাল পায়, ভাষা সংস্কৃতি চবেই ভাল পায়। ইয়াৰ কাৰণে কাম কৰাৰ কাৰণে আজি বহুত পথ আছে। আপুনি ভাল সাহিত্যিক হওক, সাহিত্যিক হৈ পেলাই আপুনি জাতি সেৱা কৰক, ভাল ডক্টৰ হওক, ডক্টৰ হৈ জাতি সেৱা কৰক, ইঞ্জিনিয়াৰ হওক, জাতি সেৱা কৰক, পলিটিচিয়ান হওক, জাতি সেৱা কৰক। কিন্তু বন্দুক লৈ পেলাই আপুনি নিজেও মাৰিব, নিজৰ ঘৰখনো ধ্বংস কৰিব, সমাজখনো ধ্বংস কৰিব, সেইটো কোনো কাৰণতে এটা পজিটিভ ডেভেলপমেণ্ট হ'ব নোৱাৰে। আচ্ছা, ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি ইয়াৰ আৰু? নিশ্চয় থাকিব পাৰে। এতিয়া ইনভেষ্টিগেশ্যন হ'ব, কোনোবা CBI তদন্ত বিচাৰিছে যে এণ্টায়াৰ যিটো ঘটনা ULB কেনেকৈ জন্ম হ'ল, ULB কেনেকৈ মানে আজি নতুনকৈ আকৌ সংগঠন NLFBৰ পিছত জন্ম হ'ল, এইবিলাক কোনে বাৰে বাৰে জন্ম দি আছে, ইয়াৰ ওপৰত এটা CBI NIA ইনকুৱাৰী হ'ব লাগে, ময়ো দাবী কৰিছোঁ। আচ্ছা, জংচন মুছাহাৰীৰ আচলতে আৰক্ষীয়ে আপোনাৰ এইটো আৰক্ষীয়ে ক'ব, যিটো আৰক্ষীক সুধিব লাগে আপোনালোকে আৰক্ষী বিষয়াক সুধিব, যিটো মোক সুধিব লাগে মোক সুধিব।